কোনো দলে কৰা নাই আনুষ্ঠানিকভাৱে, কিন্তু আমাৰতো সৰু দল। আমি হয়তোবা MCC যেতিয়া লাগি যাব আনুষ্ঠানিক ডিক্লেৰেশ্যন, তেতিয়া লগে লগে দি যাব বা এদিন দুদিন আকৌ, কাৰণ আনুষ্ঠানিক ডিক্লেৰেশ্যনটোতো এতিয়া হোৱা নাই, 10 দিনমান লাগি যাব আকৌ হয়তোবা। সঘনাই AIDF-ক সাম্প্ৰদায়িক দল বুলি কয়, কিন্তু AIDF-ৰ সমৰ্থন লৈ প্ৰমোদ বড়ো ৰাজ্যসভাৰ সাংসদ হ'ল। AIDF-ৰ পৰা হি স্প্লিট হৈ পেলাই নিজৰ ইচ্ছাত হয়তোবা চহী কৰিছে, হি স্প্লিট হৈছে বহুত দিন আগৰ পৰাই AIDF-ৰ পৰা বাহিৰত আছে, কিন্তু আনুষ্ঠানিকভাৱে AIDF ত্যাগ কৰা নাছিল। এইবাৰ তেওঁকতো UDF-এ নিলম্বনো কৰিলে, AGP-ত জইন কৰিছে। AGP-টো এতিয়া NDA-ৰ এলায়েন্স পাৰ্টনাৰ। এতিয়ালৈকে জইন কৰা নেকি? কৰিব বুলি কৈ আছে। আপোনালোকে নাই, এতিয়া এইটো ৰাজ্যসভাত যোৱা, সেও এজন বিধায়ক হিচাপে এজন বিধায়কে কাক সমৰ্থন কৰে নকৰে এইটো তাৰ ডিছক্ৰিপশ্যন হয়, মানে ইয়াত হুইপ জাৰিও নচলে। কিন্তু আপোনালোকে NDA-ৰ লগত আছে, NDA-টো সঘনাই সমালোচনা কৰে যে বদৰুদ্দিন সাম্প্ৰদায়িক দল, তাৰপিছতো সমৰ্থন লোৱা হৈছে। NDA-ৰ লগত NDA বদৰুদ্দিনক সাম্প্ৰদায়িক দল হিচাপে সমালোচনা কৰিছে, ক'ব লগা আমাৰ নাই। আমি UPPL হিচাপে কথাটো ক'ম, UPPL-ক দিছে তেওঁ। কাৰণ এইবাৰ চাব যে প্ৰমোদ বড়ো ৰাজ্যসভাত যে গ'ল, তাতে কিন্তু BJP-ৰ কোনো সদস্যই মানে বিধায়কে ছিগনেচাৰ মাৰা নাই পাইছা না। তো আমাৰ UPPL হিচাপে আমি কৰিছোঁ, আৰু কেইজনমান বাকীবিলাকে কৰিলে। প্ৰমোদ বড়ো ৰাজ্যসভালৈ নিৰ্বাচন হোৱাৰ পিছত হাগ্ৰামা মহিলাৰী তেওঁৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে। নাই, তেওঁ প্ৰমোদ বড়ো আজি ৰাজ্যসভাত যাব, এইটো ডাঙৰ এটা এচিভমেণ্ট, এটা সুবিধা পাই গৈছে। ৰাজনৈতিকভাৱে প্ৰতিক্ৰিয়াত এইটো দিয়াটোতো স্বাভাৱিকেই হয়, কাৰণ মই জনাততো BPF-এও খুজিছিলে। নোপোৱাৰ ক্ষোভ না পোৱাৰ আনন্দ আমি ক'ব নোৱাৰোঁ। BPF-এও হয়তো বা ভিতৰে খুজিছিল ৰাজ্যসভাৰ ছিটটো। ইয়াত কি আছে, স্বাভাৱিকভাৱে এটা ৰাজনৈতিক সমালোচনা এইটো হ'ব। কিন্তু হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যসভাত প্ৰমোদ বড়ো যোৱাটো সমালোচনা কৰিব নালাগিছিল, কাৰণ এই সময়ত তেওঁলোকে যিহেতু কোনো কেণ্ডিডেট দিয়া নাই, বা কেণ্ডিডেট দিবলৈ তেওঁলোকৰ কোনো ক্ষমতাও নাই, পজিশ্যনো নাই, 3জন MLA, সেইটো এনেকৈ হ'বই। UPPL যিহেতু NDA-ৰে এটা সহযোগী হিচাপত UPPL-ক এটা দিছে, BPF-ক দিয়া নাই, বাছ। নিৰ্বাচনৰ মিত্ৰতা সম্পৰ্কত আপোনালোকৰ 1 তাৰিখে আলোচনা কথা আছে, এলায়েন্স সম্পৰ্কত তেনেদৰে কিবা আলোচনা হৈছে? আলোচনা এতিয়াও চলি আছে, কিন্তু এতিয়া আমি মিত্ৰতাৰ ওপৰতে নিৰ্ভৰ কৰি থকা নাই। ৰাজ্যসভাটো সুকীয়া, ৰাজ্যসভা উইদিন দি ইলেক্টেড MLA 2021-ত যিসকলে ইলেক্টেড হৈছিল, তেওঁলোকে আজি ৰাজ্যসভাত মানে ভোট দিছে, বা আজি ইলেকশ্যন হোৱা নাই, কণ্টেষ্ট হোৱা নাই, সেইকাৰণে আমি ভোট দিব লগা নহ'ব। কিন্তু যিটো 26-ৰ নিৰ্বাচন সম্পূৰ্ণভাৱে সুকীয়া, আমি UPPL-এ হয়তোবা অকলে যোৱাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। NDA-ৰ লগতো আছে যে NDA আমি MLA হিচাপে আছোঁ এতিয়া, আৰু এই নিৰ্বাচনে ঘোষণা কৰাৰ লগে লগে যদি আমি অকলে হিচাপে গ'লোঁ, তেতিয়া NDA-ৰ লগত আমি নাই।